হেল্ল' এভৰিৱান। এয়া আমাৰ ইউথ ফেষ্টিভেলৰ একেবাৰে শেষৰটো দিনৰ ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক। এয়া আমাৰ শেষৰটো দিন পোনপ্ৰথমতেই আছিল শোভাযাত্ৰা। এয়া সকলোৱে নিজৰ নিজৰ বিষয়বস্তু লৈ পেলাই ধুনীয়াকৈ সাজি কাচি আহিছে। সকলোকে খুব বেছি ভাল লাগিছিল আৰু অলপ বেয়াও লাগিছিল, কিয়নো শেষৰটো দিন আছিল, সকলোকে এৰিব লাগিব, সকলো নিজৰ নিজৰ ঘৰমুৱা হ'ব, তেনেকুৱা অলপ বেয়াও লাগিছিল। তথাপিও খুব বেছি ফূৰ্তি কৰিলোঁ। তাৰপিছত এয়া ককা আইতা তেনেকৈ ছাৰহঁতৰ লগতো কথা পাতিলে। তাৰপিছত এয়া খোৱাৰ পৰ্ব চলিল। তাৰপিছত এয়া গধূলিলৈ এইখিনি সময় আচলতে সকলোতকৈ বেছি কঠিন। এই সময়খিনিতে আচলতে কাৰোবাৰ হয়তো ভালো লাগে, কাৰোবাৰ বেয়া লাগে। তাৰপিছত তেনেকৈ আমাৰো ভাল খবৰো আহিল, পিছে অলপ বেয়া খবৰো আহিল, একো নাই, তেনেকুৱা আৰু। তাৰপিছত এয়া আকৌ ৰাতিলৈ খাবৰ হ'ল। এয়া লাইন পাতিলোঁ, পাতি পেলাই এয়া যিহেতু মানুহৰ ভিৰ, সেইবাবে খোৱাও শেষ হৈ গ'ল, ভাতো শেষ হৈ গ'ল। আমি এয়া চালাড খালোঁ, মাংস, পিছে ভাতো আহিলে দেই, ভাতৰ লগতেই খালোঁ পিছে। তাৰপিছত এয়া তেনেকৈ অকণমান আপোনালোকক দেখুৱালোঁ। এইখিনি সময় আচলতে খুব বেছি ভাল লগা সময় আৰু অকণমান বেয়াও লাগিছে, উপায় নাই, পিছে এনেকুৱা আৰু। তাৰপিছত এয়া ৰুমমেটখিনি, তিনিখন কলেজৰ আমি একেটা ৰুমতে আছিলোঁ, তাহাঁতৰ লগত খুব বেছি ফূৰ্তি কৰিলোঁ, খুব বেছি। কিছুমান ৰুমৰ হয়তো কাজিয়া হয়, কিন্তু আমাৰ ৰুমৰ ইমানেই মিল, মানে আমি দুই এদিনতে লগ পাই এনেকুৱা হৈছিল কি বহুত দিনৰ যেন চিনাকি, খুব বেছি যেন ভাল এটা সম্পৰ্ক, তেনেকুৱা খুব বেছি ফূৰ্তি কৰিলোঁ আমি। তেনেকৈ আমাৰ শেষৰটো দিন কটালোঁ। তাৰপিছত আকৌ এয়া ঘৰমুৱা হ'বলেই হ'ল, তেনেকুৱা আৰু আমি উভতি দিলোঁ। তেনেকুৱা আৰু খুব বেছি ভাল লাগিল 4টা দিন, খুব বেছি এনজয় কৰিলোঁ, বহুত নতুন কথা শিকিলোঁ, বহুত অভিজ্ঞতা হ'ল। তেনেকৈ এয়া ফূৰ্তি কৰি ঘৰমুৱা। বাছতো এৰা নাই নাচিবলৈ, এফালে বাছ চলি আছে, নাচি গৈ আছে, তেনেকুৱা আৰু। বাৰু আজিলৈ এৰিছোঁ, বাই। কেনেকুৱা পালে জনাব দেই।